আমি শ্বাহৰুখ খান কৈ আছো মুম্বাইৰ পৰা। বাবা ক। কিয় আমাৰ ফিল্মটো আপোনাৰ অসমত ৰিলিজ হ'ব নিদিয়ে নেকি? বাবা ৰাতি 2 বজাত যেন তই ফোন মাৰিছ। আচলতে দেখ মই ঘটনাটো তোক খোলা-খুলি কৈ আছো হা। আচলতে ৰাইজেহে প্ৰতিবাদ কৰি আছে এইবিলাক। আমিতো বাবা কৰা নাই। আৰে ভাই আপোনালোকে মোক চিনি পায়, মই নাই মুম্বাইৰ বাবা কিং। মই তোক চিনি নাপাও বাবা, মই তোক চিনি নাপাও। কি মোক ফিল্ম চিনি কি কোন শ্বাহৰুখ খান? মই মুম্বাইৰ কিং শ্বাহৰুখ খান পঠান ফিল্ম বনাইছো। আপোনালোকৰ ৰাইজে যে অসমত মোৰ এই বেনাৰ চেনাৰ চব ফালি পেলাইছে, কিয় মোৰ ফিল্মটো ৰিলিজ হবলৈ নিদিয়ে নেকি আপোনাৰ অসমত হেমন্ত দা? বাবা চা, যদি কোনোবা বেনাৰ চেনাৰ তোৰ জ্বলাইছে, এইটো আমাৰ পুলিচ আছে, পুলিচে চাই আছে নিশ্চয়। চা মই কিন্তু এইবিলাক নাজানো কোন শ্বাহৰুখ খান। মই মোৰ কিন্তু বাবা ৰাজনীতিকত ব্যস্ত আছো, ৰাইজৰ কাম কৰি আছো। ঠিক আছে? ঠিক আছে, আপুনি চাব আৰু মোৰ ফিল্মটো ৰিলিজ হবলৈ দিয়ক প্লিজ। এইটো আমাৰ ফিল্মটো ভাল ফিল্ম। মই মুম্বাইৰ শ্বাহৰুখ খান কৈ গোটেই মানুহে কিমান তাৰিখ ৰিলিজ হ'ব ফিল্মটো? কিমান তাৰিখত হ'ব? এই জানুৱাৰীৰ 25 তাৰিখত ৰিলিজ হ'ব। কালি হ'ব ৰিলিজ মানে। হয় 2025 কালি জানুৱাৰীত 25 তাৰিখত ৰিলিজ হ'ব। আৰু গোটেই গাঁৱৰ মানুহে চিনি পায় আমাক শ্বাহৰুখ খান বুলি ক'লে। যিকোনো গাঁৱত যদি সোধে তেনেহলে শ্বাহৰুখ খান বুলি সুধিলে মানুহে গম পায়। আমাক চিনে, বহুত মানুহে ঠিক চিনে। আছে বাবা, মই এতিয়া টোপনিত যাম। অলপ পিছত তোমাক ৰাতিপুৱা লাগিলে ফোন কৰিম দিয়া হা। ঠিক বাবা হা। আছে, আমাৰ ফিল্মটো ৰিলিজ হবলৈ দিয়ক। অকে বাবা, অকে।